Hello everyone, good morning. আৰু ইয়া মই মেহেন্দি লগাইছিলো জানেনে কালি অলপ ডেট হৈ মানে এৰাই দিলো সম্ভৱ 15 মিনিট মান থলো আৰু তাপা এৰাই দিলো আৰু আমাৰ মায়ে কি কৰি আছে দেখাইছে দেই মা কি কৰিছ এয়া সব ভূত জলকীয়া আচাৰ বনাবলে ন আচাৰ বনাবলে ইয়া কাটিছে হাতখন যে পুৰিব এতিয়া উপায় নাই কাটিব লাগিব মই কলো হাতত কিবা এটা মেৰিয়া লবলে বুলি কিন্তু তেতিয়ালৈকে মায়ে কাটিয়ে দিলে এবাৰ চাই দিয়া ইমান ধুনীয়া পৰিবেশ দেখিছেনে আজি মানজনে আহিছিলে ঘৰলে আনে এফালে চাই দিয়া ঘৰলে আহিছিলে তাৰ পিছতে এনে অলপ ওলাই যাওঁ বুলি কি পেলাই ক'লে আৰু এই আমাৰ ঘৰৰ ওচৰতে থকা কি কেনপাছ বুলি কয় ন কেনপাছলৈ আহিছো এয়া এখন ব্ৰহ্মপুত্ৰ আৰু ইফালে নাও এখন আছে দেখিছেনে পৰিবেশ ইমান ধুনীয়া এটা গধূলি সময়ত আহিছো এটা চাৰিওফালে দেখিছেনে আগতে আৰু ধুনীয়া আছিলে ইয়াত একদম পুৰা পাৰ্ক চাৰ্ক তেনেকুৱা নিচিনা আছিলে কিন্তু এই কি বুলি কয় বানপানী হৈছিলে যে সেই বানপানীত মানে মুঠাৰ হৈছে এইবোৰ গোটেই গৰাখহনীয়া হ'ল আৰু সেইবোৰৰ পৰা মানে এতিয়া এইবোৰ চব ভাঙি দিলে ইমান ধুনীয়া পৰিবেশ দেখিছেনে ৰাইজ এয়া এখন নাও এয়া এইবোৰ নাওত মানে মাছ মাৰে দেই এইবোৰ চব মাছ মাৰিব যায় ন ৰাতি চব ইমান ধুনীয়া এনেকৈ অলপ ওলাই আহিলে মনটো ভাল লাগে আৰু দেখিছে নহয় পৰিবেশটো ইমান ধুনীয়া লাগিছে এয়া গধূলি সময় বিশেষকৈ গধূলি সময়ত এনেকৈ ওলাই আহিব পালে আৰুৱে ভাল লাগে হেল্ল' এভৰিৱান মা হাই কৈ দে ৰাতি এতিয়া 9:30 হ'ল দেই এতিয়া 9:30 বজাত আমি বাহিৰলৈ আহোঁতে খোৱাৰ আগত এবাৰ চাওঁ গাহৰিখিনি চাব আহিছোঁ দেই এতিয়া তাৰপিছত চাই মেলি ভিতৰত সোমাম একেবাৰে ৰাতিপুৱা চাম মই গাহৰিখিনি দেখাইছোঁ দেই এইফালে এইকেইটা শুই আছে আৰু এইকেইটা দেখিছেনে শোৱা সময় যে শুই আছে এইটো ডাঙৰ গাহৰি এই শুই আছে উঠাব নুঠাওঁ ন সেইফালে বৈ এইকেইটা দেখিছেনে শুই আছে আৰু আছে নাই এইফালে আৰু নাই আৰু এইয়া এইখিনি বনাই থকা হৈছে দেই ইমানবোৰ কাম আগবাঢ়িছেগৈ আৰু এফালে এইটো চাইডে আছে 1 2 3 4 5টা আৰু এইটো চাইডে বনাইছে 7টা অলপ ডাঙৰ কৰিছে এইয়া